নমস্কাৰ, আজি মই বনাম 5 মিনিটতে হৈ যোৱা আলু ড্ৰাই চব্জি। ইয়াৰ কাৰণে লাগিব বইল আলু, পিঁয়াজ, জলকীয়া, ধনিয়া, নৰসিংহ আৰু জিৰা আৰু ধনিয়া গুটি, আৰু আমাৰ লাগিব বিলাহী চচ। এতিয়া কেৰাহী এটা গৰম হ'ব দি তাত তেল দিলোঁ। তাৰপিছত আমি তেলখিনি গৰম হোৱাৰ পিছত ধনিয়াৰ আৰু জিৰাৰ গুটি দিলোঁ। দি উঠি তাত আমি পিঁয়াজ, জলকীয়া দি ভালকৈ লৰাই দিম। একদম সহজ পদ্ধতি, সকলোৱে বনাব পাৰিব। এইটো অলপ ফ্ৰাই কৰি ল'ম পিঁয়াজটো, আৰু কম জুইত ফ্ৰাই কৰিব লাগে। তাৰপিছত নৰসিংহৰ পাত দি আকৌ ভাজিম। ভাজি উঠি ইয়াত আমি এতিয়াই নিমখ নিদিওঁ, অলপ পিছত দিম। তো ইয়াৰ পিছত আমি ইয়াত হালধিৰ গুড়ি দি তাক ভালকৈ লাৰিম, আৰু কম ফ্লেম। আৰু তাত আমি জলকীয়াৰ গুড়ি দিলোঁ, দি ভালকৈ লাৰি থাকিম। এতিয়া বইল আলুখিনি দি তাত আমি বাকীখিনি ধুনীয়াকৈ মিক্স কৰি দিম। ইয়াত অলপ আলুখিনি ভালকৈ ফ্ৰাই হ'ব লাগে। তাৰপিছত ইয়াত ধনিয়া পাত্তা দি আৰু ভালকৈ ফ্ৰাই কৰিম। তাৰপিছত নিমখ দিম। এতিয়া নিমখ দিয়াৰ কাৰণটো হ'ল কি, আলুৰ লগত নিমখখিনি এতিয়া ভালকৈ মিক্স হৈ যাব, আৰু ইয়াক ভালকৈ লাৰি থাকিম। তাৰপিছত এইটো ফ্লেভাৰৰ কাৰণে দিয়া হৈছে, কেঁচা পিঁয়াজ যাতে মানে বেছি কুক নহয়, এইটো তাৰ কাৰণে দিয়া হৈছে। এইটো অৱশ্যে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ সকলোতে খাব পাৰি। ইয়াত আমি টমাটো চচ দিলোঁ, দি ইয়াক ভালকৈ লাৰি দিম। এইটো খাবলৈ বহুত টেষ্টি হয় আৰু কম সময়তে হৈ যায়। আৰু ইয়াত অলপ জালুকৰ গুড়ি দি লাৰি থাকিম, আৰু যাতে বিলাহীৰ চচখিনি ভালকৈ আলুৰ লগত মিক্স হৈ যায়, তাৰে কাৰণে কম জুইত ভালকৈ লাৰি থাকিম। এইটো খাবলৈ বহুত টেষ্টি হয়, বহুত কম সময়তে হয়, আৰু বইল আলুৰে হয়। দেখিছে ধুনীয়া হৈছে, আৰু খাবলৈ বহুত টেষ্টি। মই এইটো ৰুটিৰ লগত খাই বহুত ভাল পাওঁ, ব্ৰেকফাষ্টত খাই ভাল পাওঁ। আপোনালোকেও খাব, ৰুটিৰ লগত ভাল পাব। আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।